নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ এই ভিডিঅটো আমি যোৱাটো ভিডিঅত আলোচনা কৰিছিলো অসমৰ ইতিহাসৰ বিষয়ে 20টা এমসিকিউ কোৱেশ্চনছ সো আজি আমি 21 নম্বৰৰ পৰা আৰম্ভ কৰিম আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল ইয়াৰ অপচন দিয়া আছে অপচন এ সুদাংফা অপচন বি সুচেনফা অপচন সি সুকাফা অপচন ডি সুহুংমুং বন্ধুসকল এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্বৰ্গদেউ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন হ'ল সুহুংমুং আজিৰ 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো ইয়াত সুধিছে শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধত মোগল সকলৰ সেনাপতি কোন আছিল ইয়াত দিছে অপচন 4টা অপচন এ ত আছে ৰামসিংহ অপচন বি ত আছে অমৰসিংহ অপচন সি ত আছে মিৰ্জুমলা অপচন ডি ত আছে তুৰ্বক বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰামসিংহ আছিল মোগলৰ সেনাপতি যেতিয়া শৰাইঘাট যুদ্ধ ঘটিছিল এতিয়া আহিছো পৰৱৰ্তী কোৱেশ্চনলৈ পৰৱৰ্তী কোৱেশ্চনত সুধিছে সুকাফা অসমলৈ কোন চনত আহিছিল স্বৰ্গদেউ সুকাফা অসমলৈ কোন চনত আহিছিল ইয়াৰ অপচন দিয়া আছে অপচন এ 1225 চনত অপচন বি 1328 চনত অপচন সি 1253 চনত অপচন ডি 1228 চনত ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমি সকলোৱে যেহেতু জানো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি সুকাফা অসমলৈ 1228 চনত আহিছিল এতিয়া আহিছো পৰৱৰ্তী কোৱেশ্চনলৈ কোনে পোন প্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা ৰূপে স্বীকৃতি দিয়ে অপচন এ ত আছে নৰনাৰায়ণ অপচন বি ত আছে দুৰ্লভ নাৰায়ণ অপচন সি ত আছে ৰুদ্ৰসিংহ অপচন ডি ত আছে গোবিন্দ চন্দ্ৰ প্ৰশ্নটো সুধিছে প্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা ৰূপে স্বীকৃতি দিয়াজন কোনজন ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি দুৰ্লভ নাৰায়ণ এতিয়া আহিছো পৰৱৰ্তী কোৱেশ্চনলৈ কাৰ ৰাজত্বকালৰ অসম বুৰঞ্জী সোণালী যুগ বুলি কোৱা হয় কোনজন ৰজাই ৰাজত্ব কৰি থকা সময়ছোৱাক সোণালী যুগ বুলি কোৱা হৈছিল ইয়াৰ অপচন দিয়া আছে অপচন এ সুকাফা অপচন বি সন্ধ্যা অপচন সি নৰনাৰায়ণ অপচন ডি স্বৰ্গনাৰায়ণ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি নৰনাৰায়ণ এতিয়া আহিছো পৰৱৰ্তী কোৱেশ্চনলৈ ইয়াত সুধিছে চুতীয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি আছিল ইয়াৰ অপচন দিয়া আছে অপচন এ বীৰপাল অপচন বি ৰত্নধ্বজ পাল অপচন সি ধীৰ নাৰায়ণ অপচন ডি সাধক নাৰায়ণ এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰত্নধ্বজ পাল এতিয়া আহিছো পৰৱৰ্তী কোৱেশ্চনলৈ তলৰ কোনখন ঠাই চুতীয়াসকলৰ স্থায়ী ৰাজধানী আছিল ইয়াৰ অপচন দিয়া আছে মাইবং অপচন বি কমতাপুৰ অপচন সি ৰতনপুৰ অপচন ডি শদিয়া চুতীয়াসকলৰ স্থায়ী ৰাজধানী কোনখন আছিল এই চাৰিটা অপচন দিয়া আছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন ডি শদিয়া চুতীয়াসকলৰ স্থায়ী ৰাজধানীখন আছিল শদিয়া এতিয়া আহিছো আমি পৰৱৰ্তী কোৱেশ্চনলৈ চুতীয়াসকলৰ উপাস্য দেৱতা কোন আছিল ইয়াত সুধিছে চুতীয়াসকলে কাক পূজা কৰিছিল বা কাক দেৱতা হিচাপে মানিছিল ইয়াৰ অপচন দিয়া আছে চাৰিটা অপচন এ যম অপচন বি কুবেৰ অপচন সি ইন্দ্ৰ অপচন ডি বিষ্ণু এই চাৰিটা অপচনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কুবেৰ
কুবেৰ চুতীয়াসকলৰ উপাস্য দেৱতা আছিল এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ ইয়াত সুধিছে প্ৰথম অসমীয়া চাহ খেতিয়ক কোনজন আছিল ইয়াত চাৰিজন ব্যক্তিৰ নাম দিয়া আছে ইয়াৰ ভিতৰত চাহ খেতিয়ক প্ৰথম বুলি কৈছে কোনজন আছিল অপচন এ গুমধৰ কোঁৱৰ অপচন বি মণিৰাম দেৱান অপচন চি বদন ফুকন অপচন ডি আনন্দৰাম ঢেকিয়াল ফুকন এই চাৰিটা অপচনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিৰাম দেৱান পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ ইয়াত সুধিছে কামাখ্যা মন্দিৰ কোনে সজাইছিল কামাখ্যা মন্দিৰ ইয়াত চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত বাছিব কৈছে অপচন এ দিয়া আছে ভগদত্ত অপচন বি দিয়া আছে নৰকাসুৰ অপচন চি দিয়া আছে ঘটকাসুৰ অপচন ডি দিয়া আছে নৰনাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি নৰকাসুৰ নেক্সট কুৱেশ্যনলৈ আহিছোঁ বৰপাত্ৰ গোহাঁই পদ কোনে সৃষ্টি কৰিছিল ইয়াত চাৰিজন স্বৰ্গদেউৰ নাম দিয়া আছে কোনজনে বৰগোহাঁই পদটো সৃষ্টি কৰিছিল অপচন এত আছে চুকাফা অপচন বিত আছে ৰুদ্ৰসিংহ অপচন চিত আছে চুহুংমুং অপচন ডিত আছে গদাধৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি চুহুংমুং এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল খুব আহি থকা এটি কুৱেশ্যন ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াত অপচন দিয়া আছে চাৰিটা অপচন 1826 চনত অপচন বি দিয়া আছে 1726 চনত অপচন চি দিয়া আছে 1871 চনত অপচন ডি দিয়া আছে 1926 চনত ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1826 চনত এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ কোচ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল অৰ্থাৎ কোচ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল অপচন দিয়া আছে অপচন এ নৰনাৰায়ণ অপচন বি শিৱসিংহ অপচন চি বিশ্বসিংহ অপচন ডি চিলাৰায় ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি বিশ্বসিংহ পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল অপচন দিয়া আছে অপচন এ শিৱসিংহ অপচন বি ৰাজেশ্বৰ সিংহ অপচন চি প্ৰমত্ত সিংহ আৰু অপচন ডি ৰুদ্ৰসিংহ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰুদ্ৰসিংহ ৰুদ্ৰসিংহই আহোমৰ যি কীৰ্তিচিহ্ন দুটা জয়সাগৰ পুখুৰী আৰু জয়দৌল এই দুয়োটা তেওঁ নিৰ্মাণ কৰিছিল বন্ধুসকল এইখিনিতে এটা অনুৰোধ জনাওঁ যিসকলে মোৰ এই পেজটোলৈ নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'সমূহ লাইক কৰি বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ আজি 35 নম্বৰ কুৱেশ্যনটোত সুধিছে আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি ইয়াৰ অপচন দিয়া আছে অপচন এ চুহানফা অপচন বি চুৰামফা অপচন চি চুলিকফা অপচন ডি চুটিনফা বন্ধুসকল এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি চুলিকফা স্বৰ্গদেউ চুলিকফাৰ আন এটা নাম আছিল লৰা ৰজা তেওঁক লৰা ৰজা হিচাপেও জনা গৈছিল বন্ধুসকল আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল ভিডিঅ'টো লাইক কৰিব লগতে কমেণ্ট কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ